Welcome to my channel. আমি আজি আলোচনা কৰিম যে গখাও কেনেকৈ উলিয়াই লখাও কেনেকৈ উলিয়াই দুটা আমি ষ্টাৰ্ট কৰিম আৰম্ভ কৰিম সাধাৰণতে আসাম টেটৰ বহু কেইজন কেনেকৈ কৈছে যে এইটো আহে আৰু অলপ টাফ লাগে বুলি কৈছে গতিকে এইটো মানে সাধাৰণতে গখাগু আৰু লখাগু মানে কি হয় আমি জানিব লাগে আৰু এক উলিয়াৰ পদ্ধতিটো মানে খুব সহজ পদ্ধতিটো কেনেকৈ উলিয়াব পাৰি সাধাৰণতে গৰিষ্ঠ গখাও মানে হ'ল মানে গৰিষ্ঠ সাধাৰণ পদক হাইয়েষ্ট কমন ফেক্টৰটো আমি উলিয়াব লাগে এতিয়া গৰিষ্ঠ সাধাৰণ উৎপাদক মানে প্ৰথমে জানিব লাগে যে দুটা বা তাতোধিক সংখ্যাৰ যদি আমি আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদকটো লওঁ মানে গৰিষ্ঠ মানে কি ডাঙৰ গতিকে ইয়াত আমি কি কম দুটা বা তিনিটা বা তাতকৈ বেছি সংখ্যা যদি আমি লওঁ তেতিয়াহ'লে তাৰ আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদকটোকে আমি কি বুলি ক'ম তাৰ গখাও বুলি কম একদম শ্বৰ্টকাট গতিকে গখাওটো আমি এতিয়া কেনেকৈ উলিয়াম এতিয়া যদি আমি ধৰি ল'লো এইটো 12 এটা 12ৰ উৎপাদকবিলাক আমি যদি চাওঁ 12ৰ উৎপাদকবিলাক কি হ'ব এক পূৰণ আমি 12 কৰিব পাৰোঁ আৰু কি 2 পূৰণ কি কৰিব পাৰোঁ 6 কৰিব পাৰোঁ 3 পূৰণ আমি কি কৰিব পাৰোঁ 4 কৰিব পাৰোঁ তাৰপিছত 4টো অলৰেডি কৰিলো 5 নাযায় 6 কৰিলো অলৰেডি গতিকে এইকেইটা এতিয়া আমি যদি আকৌ 12ৰ ঠাইত আমি 12 আৰু এটা যদি সংখ্যা লৈ লওঁ আমি ধৰি ল'লো 14 লৈ ল'লো একদম ইজি প্ৰচেছত মই বুজাই আছো একদম ইজি প্ৰচেছত মই 14টো ল'লো 14টো আমি ল'লে 14 অলপ ভালকে লওঁ আমি বেছি ভালকে হ'ব 24টো লৈ লওঁ 12 আৰু 24ৰ আমি ধৰক গখাও উলিয়াব লাগিলে আমি কেনেকৈ উলিয়াম হেৰি চাম তো গখাও মানে আমি কেনেকৈ উলিয়াম গখাও মানে ইতিমধ্যে আপোনালোকে গম পাইছে যে আটাইতকৈ ডাঙৰ কমন ফেক্টৰটো মানে দুটা বা তিনিটা চাৰিটা পাঁচটা যিকেইটা সংখ্যা যিমান সংখ্যা নহয় তাৰপিছত আটাইতকৈ ডাঙৰ যিটো সাধাৰণ উৎপাদকটো আমি কি কৰিব লাগে ল'ব লাগে তাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক আছে এটা 24টোক আমি কেনে কৰিব 1 24 আমি উৎপাদকত ভাঙিব পাৰো 2ৰে আমি কাক পূৰণ কৰিব 12 পূৰণ কৰিলে 12 গুণ 24 হ'ব 3ৰে 8 কৰিলে হ'ব 8 3 গুণ 24 4ৰে আমি কি কৰিব পাৰো 6 কৰিব পাৰো 4 6 গুণ 24 তাৰ পিছত 4 6 গুণ 24 আৰু কিৰে যাব 7ৰে নাযায় 8ৰে 8 3 গুণ 24 অলৰেডি কৰিছো 8ৰে কৰিছো 9 10 আৰু না এইখিনি উৎপাদক তাৰ মানে কি এতিয়া আমি যদি চাওঁ আমি প্ৰথমে উৎপাদক একদম সহজ পদ্ধতিত মই বুজাই আছো সাধাৰণতে এনে আমাৰ মেথডলজি পিছত কেনেকৈ প্ৰক্ৰিয়াৰে ওলাই সেইটো বাৰু সৰু কথা কিন্তু বেছিকটো আচলতে মানে গখাওটো কি হয় জানাটো দৰকাৰ পিছত বাই প্ৰচেছ কৰাটো একদম ইজি আমি প্ৰথমে বুজিলো এতিয়া আমি যদি চাওঁ 12ৰ উৎপাদকবিলাক কি আছে 1 আছে 2 আছে 3 আছে 4 আছে 6 আছে 12 আছে গতিকে 12ৰ উৎপাদকবিলাক আমি কি পাওঁ 1 2 3 4 6 আৰু 12 পালো এতিয়া 24ৰ উৎপাদকবিলাক কি আছে চাওঁ 1 আছে 2 আছে 3 আছে 4 আছে তাৰপিছত কি আছে 6 আছে 8 আছে আৰু কি আছে 12 আছে 24 আছে 12ৰ কি আছে 24 আছে গতিকে এইকেইটা হ'ল আমাৰ কি 12 আৰু 24ৰ উৎপাদক 12ৰ উৎপাদকবিলাক কি আছে 1 2 3 4 6 আৰু 12 আকৌ 24ৰ উৎপাদকবিলাক কি আছে 1 2 3 4 6 8 12 আৰু 24 প্ৰথমে মই উৎপাদকত ভাঙি দিছো মই আচলতে বুজাই আছো যে আচলতে গখাওটো কেনেকৈ হয় প্ৰচেছ আছে প্ৰচেছ মতে কৰি যাম তাৰ সহজ নিয়ম আছে আমি নিয়মতে কৰি উলিয়াই যাম কিন্তু মূল কথাটো হ'ল কি আমি বুজি পাওঁটো যাতে আমি মেক্সিমাম পাহৰি যায় গখাওৰ নিয়মত ওলাই কিনে পিছত আকৌ পাহৰি যায় মানে গখাও মানে কি উলিয়াব লাগিছিলে গতিকে এইটো ধৰণে কেতিয়াও নাপাহৰে আপোনালোকে গতিকে ইয়াতে এতিয়া আমি বুজি ল'লেই হ'ল এতিয়া আমি যদি চাওঁ এটা সাধাৰণ মানে কি আমি যদি কওঁ সাধাৰণ গৰিষ্ঠ সাধাৰণ বুলি কেতিয়া কোৱা হয় যেতিয়া উভয়তে কমন থাকে মানে ইয়াতে থকা ইয়াতো থকা মানে ইয়াতো থকাটো যদি ইয়াতো থাকিব তেতিয়া সেইটো মানে সাধাৰণ বুলি কওঁ যেনেকৈ ইয়াৰ আমি সাধাৰণ উৎপাদকবিলাক যদি চাওঁ আমি 12 আৰু 24ত সাধাৰণ উৎপাদকবিলাক আমি উলিয়াই যাওঁ কি আছে 1 আছে দুটাতে 2 1 ইয়াতো আছে 2 ইয়াতো আছে 3 ইয়াতো আছে 4 ইয়াতো আছে 6 ইয়াতো আছে 12 ইয়াতো আছে গতিকে এই সাধাৰণ উৎপাদক মানে 1 2 3 4 তাৰপিছত 6 তাৰপিছত 12 এইকেইটা সাধাৰণ উৎপাদক আৰু সাধাৰণ উৎপাদক নাই গতিকে এই সাধাৰণ উৎপাদকৰ যিটো গৰিষ্ঠ মানে আটাইতকৈ যিটো ডাঙৰ সেইটো হ'ল আমাৰ কি সেইটো হ'ল আমাৰ গখাও মানে গৰিষ্ঠ সাধাৰণ উৎপাদক গতিকে এটা আটাইতকৈ ডাঙৰ যিটো উৎপাদক ডাঙৰ সাধাৰণ উৎপাদক কোনটো 12 গতিকে আমি পাওঁ যে 12 আৰু 24ৰ যদি আমি গখাও মানে HCF উলিয়াব লাগে তেতিয়াহ'লে আমি কিমান পাম
ইয়াৰ সংখ্যাটো হ'ল 12 মানে আটাইতকৈ সাধাৰণ উৎপাদক আটাইতকৈ ডাঙৰ যিটো সাধাৰণ উৎপাদক সেইটোৱে হ'ল ইয়াৰ গসাগু একদম আৰু এটা শৰ্টকাট ট্ৰিক্স এটা দি আছো একদম ট্ৰিক্স আচলতে এটা ধৰক আমাৰ পৰীক্ষা টেটতে আহিলে 12 আৰু 24 গসাগু কি আমি 1 ছেকেণ্ডত কৰিব লাগে কেনেকৈ কৰিম এতিয়া আমি প্ৰথমে এনেকুৱা ধৰণৰ যেতিয়া আমাক দুটা সংখ্যাৰ মাজত দিয়া যায় তিনটাৰ মাজত দিলেও ট্ৰিক আছে গতিকে দুটা বা তিনটা সংখ্যাৰ মাজত যেতিয়া আমাক গসাগু উলিয়াব দিয়ে এটা ট্ৰিকত আমি সোনকালে উলিয়াব পাৰোঁ মানে ইমান কৰিছিল দৰকাৰ নাই খুব সোনকালে এনসাৰটো আপোনালোকে লিখি থৈ আহিব বা কেনেকৈ কৰিব যে সাধাৰণতে 12 আৰু যদি 24 আমি চাওঁ ইয়াৰে সৰুটোৰে ডাঙৰ হৰণ যায় নে চাওঁ এতিয়া 12 ৰে 24 হৰণ যায় নে তো 12 ৰে 24 হৰণ যায় 12 2 গুণ 24 গতিকে 12 ৰে 24 হৰণ যায় কাৰণে আমাৰ এই 12টোৱে হ'ল আমাৰ কি গসাগু একদম শৰ্টকাট ট্ৰিক্স এটা এতিয়া আমি এইটোকে চাওঁ এটা আমি কেনেকৈ 12 পালো এতিয়া যদি আমি নিয়ম মতে অংক বা আমাৰ ৰুল মতে যদি কৰোঁ বা চুটি হৰণ পদ্ধতিতে যদি কৰোঁ তে চুটি হৰণ পদ্ধতিতে ধৰক আমি 12 আৰু 24 আমি কি উলিয়াব লাগে গসাগু উলিয়াব লাগে তো কেনেকৈ উলিয়াম প্ৰথমে আমি কি কৰিম এইটো চুটি হৰণ পদ্ধতিতে আমি লিখিলো এতিয়া আমি ইয়াক হৰণ কৰিম কেনেকৈ হৰণ কৰিম যে দুটা সংখ্যাকে হৰণ যোৱা আমি সাধাৰণ উৎপাদক এটা ল'ম মানে কি ইয়াত যদি মই 3 লওঁ 3 ল'লেও দুটাকে হৰণ যাব যেনে 3 4 গুণ 12 3 8 গুণ 24 তো ইয়াত সাধাৰণ আমি ভাজকটো লিখি যাম সাধাৰণ ভাজক তো সাধাৰণ ভাজক কিমান 3 কিমান আছে সাধাৰণ ভাজক 3 আছে ইয়াতে 3 ৰে দুটাকে গৈছে গতিকে 3টো এই 3টো সাধাৰণ ভাজক এতিয়া আমি আকৌ 4 আৰু 8 4 আৰু 8ক এতিয়া দুটাকে হৰণ যোৱা আমি সংখ্যা ল'ব লাগিব এইটো কিন্তু গসাগুৰ ক্ষেত্ৰত নিয়ম গতিকে আমি যদি 4 লওঁ 4 দি কিমান হ'ব 4 1 গুণ 4 আৰু 4 2 গুণ 8 গতিকে ইয়াৰ ক্ষেত্ৰত সাধাৰণ ভাজকটো কিমান হ'ব সাধাৰণ ভাজক কিমান হ'ব 4 2 দুটা মানে এতিয়া ইয়াত যদি চাম ইয়াত আৰু সাধাৰণ ভাজক নাই 1 আৰু 2 সাধাৰণ ভাজক নাই গতিকে এই যে সাধাৰণ ভাজক দুটা পালো 3 আৰু 4 এই দুটাৰ পূৰণফলটোৱে হ'ল গসাগু মানে 12 আৰু 24 গসাগু মানে গৰিষ্ঠ সাধাৰণ উৎপাদক HCF টো হ'ব HCF টো কি হ'ব 3 পূৰণ 4 মানে কিমান 12 গতিকে মই 3টামান প্ৰচেছ দেখাই দিলো একদম শৰ্টকাট ট্ৰিক্স কেনেকৈ উলিয়াব দেখাই দিলো তাৰপিছত সাধাৰণ উৎপাদক বিলাক উলিয়াই কিনে তাৰ একদম ডাঙৰ দৰে হেতু কৰিও দেখাই দিলো আৰু এইটো আপোনাৰ বিভাজন পদ্ধতিৰে আমি কমন সাধাৰণ ভাজক উলিয়াই কৰি দিলো গতিকে এনেদৰে আমি গসাগু মোৰ হিচাপত গসাগুত আৰু কোনো ধৰণৰ প্ৰব্লেম থাকিব নালাগে গতিকে গসাগুৰ অংকটো আপোনালোকে নিশ্চয় বুজি পাইছে এনেকুৱা ধৰণৰ ইয়াৰ পিছত আমি লসাগু আৰম্ভ কৰিম LCM আৰম্ভ কৰিম আৰু গসাগু আৰু লসাগুৰ সম্পৰ্কৰ ওপৰত কোৱেশ্চন বহুত আহে টেটত বিশেষকৈ টেটত বহুত কেণ্ডিডেটে কৈছে যে যিটো সম্পৰ্ক সেই গসাগু লসাগু পূৰণ ইজিকেল টু সংখ্যা দুটাৰ পূৰণফল সেই যিটো হেৰি আছে আমাৰ সিহঁতৰ ৰিলেশ্যনশ্বিপ আছে সেই ৰিলেশ্যনটোৰ পৰা বহুত অংক আহে সেইটো আমি পিছত আলোচনা কৰিম এনেধৰণৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব আৰু এতিয়া আমি দীৰ্ঘ হৰণ পদ্ধতি আমি চুটি হৰণ পদ্ধতি আমি কৰিলো বা কমন ভাজক লৈ কেনেকৈ আমি গসাগু উলিয়াব লাগে মানে হাইয়েষ্ট কমন ফেক্টৰ উলিয়াব লাগে আমি শিকিলো এতিয়া আমি শিকিব লাগে দীৰ্ঘ হৰণ পদ্ধতিৰো গসাগু উলিয়াব তো দীৰ্ঘ হৰণ পদ্ধতিৰে আৰু অলপ শৰ্টকাট মানে খুব সোনকালে হয় যদি আপোনালোকে ট্ৰিক্সবিলাক নাজানিলে ট্ৰেডিশ্যনেল ৱেত যাব ট্ৰেডিশ্যনেল ৱেত মানে কৰিবলৈ ভাল এইটো দীৰ্ঘ হৰণ পদ্ধতি মানে খুব সোনকালে হয় এতিয়া দীৰ্ঘ হৰণ পদ্ধতিৰে আমি যদি 32 আৰু 48ৰ আমি কি উলিয়াব লাগে গসাগু উলিয়াব লাগে কি উলিয়াব লাগে 32 আৰু 48 গতিকে ইয়াৰ চাম আমি ডাঙৰ কোনটো সৰু কোনটো আমি যদি চাওঁ 32 টো জেনেৰেলি 48তকৈ সৰু আমি চালো যে 32 48তকৈ 32 ইজ লেছ দেন 48 গতিকে ইয়াত আমি কৰিম কি 32 ৰে 48ক দীৰ্ঘ হৰণ পদ্ধতি গতিকে আমি কি কৰিম 48ক আমি 32 ৰে হৰণ কৰিম 32 ৰে এতিয়া 32 ৰে 48ক হৰণ কৰিলে আমি এটা দুইবাৰ দিবই নোৱাৰো 60 ৰ ঘৰত গুচি যাব গতিকে একবাৰ দিলে আমাৰ কিমান হ'ব এইটো 32 তো 32 হলে ইয়াত ৰব কিমান 8ৰ পৰা 2 গলে আমাৰ কিমান থাকিব 6 আৰু 4ৰ পৰা যদি আমি কৰো 3 তেতিয়াহলে বিয়োগ 16 গতিকে এইটো 32 ৰে আমি কি কৰিলো 32 ৰে 48ক দুটা সংখ্যা আমাৰ কি উলিয়াব দিছিলে গসাগু উলিয়াব দিছিলে তো গসাগু উলিয়াবৰ কাৰণে 32 আৰু 48ৰ গসাগু দীৰ্ঘ হৰণ পদ্ধতি কৰিবৰ কাৰণে আমি কি কৰিছো যে 32 ৰে আমি 48ক হৰণ কৰিব লাগে প্ৰথম কথা এইটো তো 32 ৰে 48ক হৰণ কৰিলে কিমান বাৰ যায় আমাৰ সাধাৰণতে একবাৰ যায় আৰু বাকি কিমান ৰব 16 বাকি ৰব 16 বাকি ৰব তো এতিয়া আমি কি কৰিম আমি সাধাৰণতে ভাজক বিলাকক আমি উভতাই হৰণ কৰি যাব লাগে এইটো ভটিয়াই যাব লাগে
তো এতিয়া আমি 16 এৰে আমি আকৌ কি হৰণ কৰিব লাগিব 32 হৰণ কৰিব লাগিব 32 হৰণ কৰিব লাগিব তো 32 16 ৰ লগত আমি কি মাল্টিপ্লাই কৰিলে আমি 32 পাম সাধাৰণতে 2 16 2 গুণ 32 16 টু যা 32 গতিকে এইটো 32 ৰে যদি আমি 16 ৰে যদি 32 হৰণ কৰো তেল দুইবাৰ যাব আৰু ইয়াত তেতিয়া কি হ'ব আমাৰ ৰিমাইন্ডাৰটো 0 হৈছে এই যে ৰিমাইন্ডাৰটো 0 কৰিলে যেটো ভাজকে ৰিমাইন্ডাৰটো 0 কৰে সেইটোৱে সাধাৰণতে ইয়াৰ গসাউ একদম সিম্পল কথা গতিকে ইয়াতে কোনটো 32 আৰু 48 আমি যেটা হৰণ দ্বিগুণ প্ৰক্ৰিয়া কৰিলো যে চালো যে ইয়াতে 16 ৰে হৰণ কৰাৰ পিছত সাধাৰণতে ইয়াতে কোনো ধৰণৰ ৰিমাইন্ডাৰ নাথাকে তো লাষ্ট ভাজক কোনটো যে 16 ৰে হৰণ কৰা ইয়াৰ ৰিমাইন্ডাৰ 0 হৈ যায় গতিকে এই 16 টোৱে হ'ব ইয়াৰ গসাউ গতিকে 32 আৰু আমাৰ কিমান 48 ৰ গসাউ মানে HCF গসাউ আমাৰ কিমান হ'ব HCF 16 তো 16 কেনে হ'ব মই আকৌ এবাৰ ৰিপিট কৰি দিছো যে 32 40 দিগৰ পদ্ধতি কৰি কেনে কৰিম 32 ৰে 40 হৰণ কৰিম একবাৰ গল 32 হল 16 হল 16 ৰে আকৌ আমি কি কৰিলো উভতাই ভাজকটো আমি হৰণ কৰি দিছো তো 32 ৰে আমি 16 ৰে 32 হৰণ কৰিছো 32 হৰণ কৰি আমি কি পাইছো 16 দুগুণ 32 ইয়াৰ ৰিমাইন্ডাৰ 0 হৈ গৈছে যেটো ভাজকে ৰিমাইন্ডাৰটো 0 কৰি দিয়ে মানে ইয়াৰ বাকি যেতে 0 হৈ যাব সেই ভাজকটোৱে সাধাৰণতে গসাউ গতিকে ইয়াৰ ক্ষেত্ৰত গসাউ হল 16 মানে কাৰ ক্ষেত্ৰত 32 ৰ 48 গতিকে এনে ধৰণৰ আমাৰ সহজ সহজ ট্ৰিক বিলাক আগবঢ়াই যাম আৰু এনেকুৱা ভিডিও পাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল বাটনটো ক্লিক কৰিব যাতে ভিডিও আপলোড দিলে আপোনালোকে নটিফিকেশনটো পাই যায় আশা ৰাখছো অসম টেট বা অন্য ধৰণৰ কম্পিটিটিভ এক্সাম বিলাকৰ কাৰণে জেনেৰেল মেথমেটিক্স এপ্টিটিউডৰ কাৰণে বহুত সহায়ক হ'ব কমেন্ট বক্সত জনাব কেনে পাইছে ভিডিওবোৰ আৰু যদি কিবা আপোনালোকৰ বিশেষ জানিব লগা থাকে কমেন্ট বক্সত জনালে মই নিশ্চয় সেইমতে কৰিব কাৰণে প্ৰয়াস কৰিম